সকলোৰে মৰমৰ জুবিন দা আজি আমাৰ মাজত নাইকিয়া। তেওঁৰ গান, তেওঁৰ সৃষ্টি এইবিলাকৰ মাজেদি তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব। আজি এই ভিডিঅ'ত তেওঁৰ বিষয়ে কিছু নজনা কথা আলোচনা কৰিম। আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি জুবিন দাৰ প্ৰতি মৰম আছে ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক জুবিন দাৰ বিষয়ে কিছু নজনা কথা আলোচনা কৰোঁ। জুবিন গাৰ্গে কোনখন অসমীয়া ছবিত জাতীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? উত্তৰ দীনবন্ধু। জুবিন গাৰ্গ কোনখন ৰাজ্যৰ সাংস্কৃতিক দূত হিচাপে জনপ্ৰিয়? উত্তৰ অসম। জুবিন গাৰ্গে কিমানখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিলে? উত্তৰ বিচৰু। জুবিন গাৰ্গে কোনখন অসমীয়া ছবিত প্লেবেক ছিংগাৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিল? অপশ্যন এ বোৱাৰী, অপশ্যন বি আজলি, অপশ্যন চি মন যায় আৰু অপশ্যন ডি দীনবন্ধু। উত্তৰটো হ'ল বোৱাৰী। জুবিন গাৰ্গৰ মিছন চাইনা ছবিখন ক'ত শ্বুটিং হৈছিল? অপশ্যন এ গুৱাহাটী, বি অৰুণাচল, অপশ্যন চি মেঘালয় আৰু অপশ্যন ডি দাৰ্জিলিং। উত্তৰটো হ'ল অৰুণাচল। জুবিন গাৰ্গ কোন বছৰত ইয়ালি গীতেৰে বলিউডত ছুপাৰহিট হৈছিল? অপশ্যন এ 2004, অপশ্যন বি 2006, অপশ্যন চি 2008 আৰু অপশ্যন ডি 2010। উত্তৰটো হ'ল 2006। জুবিন গাৰ্গে কোন অসমীয়া চলচ্চিত্ৰত ভূপেন হাজৰিকাৰ গান কভাৰ কৰিছিল? অপশ্যন এ দীনবন্ধু, বি মিছন চাইনা, অপশ্যন চি আজলি আৰু অপশ্যন ডি মন যায়। উত্তৰটো হ'ল দীনবন্ধু। জুবিন গাৰ্গৰ প্ৰথম মিউজিক ভিডিঅ' কোনটো? অপশ্যন এ পাখি, বি অনামিকা, চি ৰংমন আৰু অপশ্যন ডি আজলি। উত্তৰটো হ'ল অনামিকা। জুবিন গাৰ্গৰ প্ৰথম পূৰ্ণ চ'ল' হিন্দী প্লেবেক গান কোনটো? অপশ্যন এ চান্দনী ৰাত, অপশ্যন বি য়া আলি, অপশ্যন চি দিল টু হে বেটা আৰু অপশ্যন ডি ৰাগিনী গধূলি। উত্তৰটো হ'ল চান্দনী ৰাত। জুবিন গাৰ্গে কোনখন অসমীয়া ছবিত অভিনেতা হিচাপে প্ৰথমে অভিনয় কৰিছিল? অপশ্যন এ মন যায়, অপশ্যন বি তুমি মোৰ মাথো মোৰ, অপশ্যন চি দীনবন্ধু আৰু অপশ্যন ডি মিছন চাইনা। উত্তৰটো হ'ল তুমি মোৰ মাথো মোৰ। জুবিন গাৰ্গ কোন ছবিত মিউজিক ডাইৰেক্টৰ আৰু এক্টৰ দুয়োটাই আছিল? অপশ্যন এ মিছন চাইনা, বি দীনবন্ধু, চি মন যায় আৰু অপশ্যন ডি আজলি। জুবিন দাৰ প্ৰতি সন্মান জনাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰিব। উত্তৰটো হ'ল মিছন চাইনা।